Hello everyone, welcome to my YouTube channel. Namaskar. মই বাপৰি আপোনালোক সকলোকে মোৰ YouTube চেনেলটিলৈ স্বাগতম জনাইছো। আজি হৈছে দীপাৱলী অৰ্থাৎ পোহৰৰ উৎসৱ। গতিকে সকলোকে মোৰ ফালৰ পৰা দীপাৱলীৰ অলেখ শুভকামনা, লগতে সকলোৰে জীৱনটো যেন পোহৰেৰে ভৰি পৰক তাৰে কামনা। দীপাৱলী বুলি মইনো কি কৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে বলক দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া মায়ে ঔটেঙা আচাৰ বনাবৰ কাৰণে এনেকৈ সৰু সৰুকৈ কাটি আছে। তাৰপিছত এইখিনি ৰ'দত শুকুৱাই ল'ব আৰু হালধি নিমখ সানি ল'ব ন মা। এপিনে মায়ে গোল নেমু নিমখত দি এনেকৈ ৰ'দত দি থৈছে আৰু লগতে ঔটেঙা আচাৰ বনাই থৈ দিছে। আৰু এয়া গধূলি চাকি জ্বলাবৰ কাৰণে চাকিবোৰ এনেকৈ পানীত তিয়াই থৈ দিছোঁ। আৰু এপিনে মই আৰু দেউতাই গৈ পিনে গধূলি কলগছ এডাল কাটি লৈ আহিলোঁ। কলগছ পুতি দিলে আৰু এইপিনে এয়া দেউতাই পুতি আছে কলগছ। বৰ্তমান বনাব সুন্দৰ কৰি আছোঁ, অলপমান ডিজাইন কৰি দিছোঁ। অলপ ধুনীয়াকৈ ডিজাইন কৰি দিছোঁ। আমি কাটি আছোঁ কলগছত, আকৌ কামিবোৰ মাৰি দিম। তাতে আকৌ শলাবোৰ বহাই দিব লাগিব, জ্বলাই দিব লাগিব। মই আৰু দেউতাই জ্বলাই আছোঁ চাকি। তেনেকৈ কোনো মোবাইল ধৰি দিয়া মানুহ নাই, গতিকে ভিডিঅ'টো কৰাত অলপ প্ৰব্লেম হয় যদিও জ্বলাই আছোঁ আৰু চাকি। কি হ'ল? অলপমান ৰেকৰ্ড আছে, গোটাইটো মাৰি দিলে। সুন্দৰ হেপালি দিৱালী, হেপালি দিৱালী অৰ্থাৎ হেপী দিৱালী। আৰু ফুটাবি নেকি এইটো? আৰু এটা ফুটাই দিওঁ লাষ্ট দীপাৱলী উপলক্ষে। গেল হাতত গেল। वाह, तुमने बिंदी लगाया है, पहले तो नहीं देखा। Because I am different. Because I am married now. Yes. Yes. मेरा ऑस्ट्रेलिया का हस्बैंड देना Can you taste it? ये हैप्पी दिवाली। এয়া হৈছে মোৰ ককা, আৰু ককাই সকলোকে কি কবি সকলোকে মৰম নহয়, সকলোকে দীপাৱলীৰ
সকলোকে বুলি শুভকামনা শুভকামনা জ্ঞাপন জ্ঞাপন কৰিলোঁ কৰিলোঁ। সকলোৱে সকলোৱে ভালে ভালে কালে কুশলে কালে থাকক থাকক। এয়া শেষত দীপাৱলী বুলি উঠা 2খনমান ফটো লগাই দিছোঁ। আই হোপ আপোনালোকৰ ভিডিঅ'টি চাই ভাল লাগিলে। যদি ভাল লাগিলে তেতিয়াহ'লে মোৰ চেনেলটিক লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকক লগ পাম মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ সৈতে।